হেল্ল' এণ্ড ৱেলকাম বেক টু মাই চেনেল কুশলতা নৰ। আগৰ দৰে আজিও আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আশা কৰোঁ সকলোৱে ভিডিঅ'টো শেষলৈকে চাব বুলি। আপোনালোক কোনোবাই যদি নতুনকৈ আহিছে মোৰ চেনেলত তেন্তে প্লিজ মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিব আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, যাতে আহিব লগা নতুন নতুন ভিডিঅ'বিলাক আপোনালোকে আগতীয়াকৈ চায়। আৰু আজি আপোনালোকৰ কাৰণে এটা ধুনীয়া ভিডিঅ' লৈ আহিছোঁ। আশা কৰোঁ ভিডিঅ'টো সকলোৱে স্কিপ নকৰাকৈ শেষলৈকে চাব বুলি। আজি মই আপোনালোকক দেখুৱাম কেইযোৰমান ধুনীয়া ধুনীয়া মিচিং যোৰা কেইযোৰমান, আৰু আপোনালোকৰ চাগে দেখি পচন্দো হ'ব পাৰে নাজানো, কিন্তু মোৰ কিন্তু বহুত প্ৰিয় সেইকেইযোৰ কাপোৰ, আৰু আপোনালোকৰ আগত আজি মই শ্বেয়াৰ কৰিম সেইকেইযোৰ কাপোৰ। আৰু আপোনালোকে সকলোৱে শেষলৈকে চাব প্লিজ, স্কিপ নকৰাকৈ শেষলৈকে চাব আজি ভিডিঅ'টো। তেন্তে বেছিকৈ কৈ নাথাকোঁ, বেছি কৈ থকাটো ভাল নহয়। তেন্তে ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এইফালে এয়া গেম খেলি আছে ভাইটি, একেবাৰে অকল দিনটো গেম খেলিয়ে থাকে। আৰু এয়া চৌকেছৰ ভিতৰৰ পৰা খুলি আপোনালোকক দেখুৱাম। গোটেই এপাক দেখাই দিছোঁ, এনেই অকণমান দেখাই দিছোঁ, আৰু আপোনালোকে নাভাবিব যে কিবা ভাবি দেখুৱাইছোঁ বুলি। এনেই আপোনালোকক এপাক দেখুৱাই দিলোঁ, আৰু ইয়াৰ পৰা মই কেইযোৰমান উলিয়াই আপোনালোকক দেখুৱাই আছোঁ। আজি আপোনালোকক দেখুৱাবলগীয়া কাপোৰ কেইযোৰ মই উলিয়াই এয়া বিচনাত থৈ লৈছোঁ। আৰু এয়া কেনেকুৱা লাগিছে বাৰু, এয়া অকণমান পোহৰটো মই দি দিছোঁ, লাইটটো অন কৰি দিছোঁ। এয়া সেউজীয়া যোৰা, এফালে ক'লা যোৰা, এয়া দেখিছেনে, এইফালে এয়া সেউজীয়া, একেটা ডিজাইনটোৱে কৰিছে সেইকেইটা, মানে সেই যোৰা দুযোৰ, এয়া পতি, আৰু এইফালে এছ কালাৰ, আৰু এইফালে অৰেঞ্জ। এইটো কি কালাৰ বুলি কয় মই ভালকৈ নাজানো, কিন্তু কালাৰটো ইয়াত কিবা এটা কালাৰৰ আহিছে, কিন্তু এইটো কালাৰৰ নহয়। ইয়াত বহুত ধুনীয়া হয়, আৰু আপোনালোকক মই চেল্ফিত দেখুৱাই আছোঁ। বেক কেমেৰাত বেলেগকৈ ওলাইছে, ইয়াত চেল্ফিকৈ অলপ ধৰিব পাৰিছোঁ কাপোৰযোৰ। কালাৰটো ইয়াত ডাঠকৈ আহিছে, কিন্তু তাত অলপ বগা কিবা এটা কালাৰ বেলেগকৈ আহিছে, কিন্তু কালাৰটো বহুত ধুনীয়া হয়। এয়া কেনেকুৱা লাগিছে বাৰু আপোনালোকক এতিয়া মই খুলি খুলি দেখাম। এয়া হৈছে ঘাই বুলি কয়, আৰু এইবিলাক পুঞ্জাৰ, আমাৰ মিচিঙত পুঞ্জাৰ বুলি কয়, এইটো ঘাই, আৰু এইবিলাক গৰ্ণে বুলি কয়, সেনেকৈ আৰু যাৰ যিটো ভাষা। আৰু এয়া হৈছে চাদৰখন, আৰু এয়া মেখেলা চিলোৱা নাই। আৰু এয়া হৈছে পতি, চাদৰত লগাবলৈ সেইটো পতি বয়, আৰু ইয়াত পতি 7টা লাগে, চাদৰ আৰু ব্লাউজৰ কাৰণে ধুনীয়া জোখৰ হয়। আৰু সেয়া একে অৰেঞ্জ কালাৰ, ইয়াত অলপ কালাৰটো অলপ বগাকৈ আহিছে, কিন্তু ইমান বগা নহয়, এয়া দেখিছে নহয়, এয়া পতি হয়। আৰু এয়া ব্লাউজৰ পিচ, এয়া মেখেলা, এইফালে চাদৰ, সেনেকৈ গোটেইগাল একেটা বেলেগ বেলেগ ডিজাইনত কৰিছে বাৰু। এইটো আৰু এইটো অকণমান ডিজাইনটো একে লাগিছে, আৰু এয়া দেখিছে একেই হয়। আৰু এইটো হৈছে এছ কালাৰ, ইয়াৰ কালাৰটো ইয়াত বগা বগাকৈ আহিছে, ইয়াত ক'লা বগা মাজত বগা বগা দিছে বাহিৰত সেনেকৈ। এয়া দেখিছে নহয়, এয়া ঘাইটো কৰি ফুলটো কৰিছে, আৰু ইয়াতে এইটো ডিজাইন কৰি এয়া ময়ূৰ চৰাই দি দিছে ওপৰত, এয়া কি ধুনীয়াকৈ এয়া। আৰু এইফালে তিনিটাকৈ ফুল দিছে এয়া। আৰু গোটেইকেইযোৰ সেনেকৈ মই মেলি অকণমান দেখাই দিম আৰু ওপৰত লগাই। আৰু এইফালে মোৰ মোবাইল মানে পাহৰি গৈছোঁ, কভাৰ হয়, এয়া মোক গিফ্ট দিছিলে। এইটো কেনেকুৱা লাগিছে বাৰু, খুলি থৈ দিছোঁ এতিয়া। আৰু এইযোৰ হৈছে সেউজীয়া যোৰাযোৰ, অকণমান দেখাই দিছোঁ। এয়া মেখেলাখন হয়, এয়া দেখিছে নহয়। আৰু তেওঁলোকক মই এবাৰ দেখুৱাই দিছোঁ গাত লগাই, এয়া একেবাৰে অৱস্থা বেয়া, তাই কেমেৰা ভালকৈ ধৰিব নাজানে, সেইকাৰণে ইমান ভালকৈ নোলালে চাগে। আৰু এইযোৰ কাপোৰযোৰ মই খোলাই নাই, খুলিম, আৰু ভালকৈ চিলোৱা নাই যে, সেইকাৰণে আপোনালোকক মই ভালকৈ পিন্ধি দেখাব পৰা নাই। চিলোৱাৰ পাছত মই যদি পিন্ধোঁ আপোনালোকক মই দেখুৱাম বাৰু, তেতিয়া এইখিনি মই খুলি লওঁ। গোটেই কাপোৰখিনি এনেকৈ ধম পতাই থৈছোঁ, আৰু এইখিনি যদি এতিয়া এনেকৈ থৈ দিওঁ, মোক মায়ে আজি কলিজা খাই দিব, এনেকৈ থোৱা মই গোটেই অৱস্থা নাইকিয়া কৰি দিলোঁ। আৰু এতিয়া ধুনীয়াকৈ মই এইখিনি জাপি ল'ব লাগিব, নহ'লে মায়ে মোক আজি পিটিব। আৰু ভণ্টিলে আজি মোৰ এনেকুৱা খং উঠিছিলে, তাই কেমেৰাটো ধৰিব পৰা নাই।
কেনেকুৱা লাগিছে কাপোৰযোৰ ভণ্টি এজনী আহিছে তাইক সুধিছোঁ কাপোৰযোৰ কেনেকুৱা লাগিছে দম পাতি থৈ দিছোঁ আৰু গোটেইখিনি এটা ধুনীয়া ধুনীয়াকৈ জাপিব লাগিব এয়া এখন হৈ গ'ল একদম ধুনীয়াকৈ জাপি দিলোঁ কাপোৰ একদমমান চিলাবলগীয়া আছে চিলোৱা নাই মানে ক'বলৈ যাবলগীয়া হ'লে চিলাই মেলি পিন্ধিছে ন চিলাই থোৱা হ'লে মানে পটক মানে পিন্ধি শেষ হোৱা যেন লাগে ক'বলৈ যাবলৈ চিলোৱা যদিকে পিন্ধি যোৱা হয় সেইকাৰণে চিলোৱা নাই চিলাব লাগিব লাহে লাহেকৈ গোটেইকেইযোৰ চিলাই থোৱা হ'লেও বেয়া সেইকাৰণে মই নিচিলোৱাকৈ কেইযোৰমান থৈ দিছোঁ পাছলৈ বুলি তাই জুমি জুমি চাই চাইছিলা এইফালে তাই আহি গ'ল অকল ইয়াত ষ্টাইল কৰিবলৈ আহে আৰু আমাৰ মিচিঙত এইটো কি বুলি কয় হালধীয়া বুলি কয় এইটো আপোনালোকে অৰেঞ্জ কালাৰ বুলি কয় নহয় জানো আৰু এইবিলাক পুঞ্জাৰ বুলি কয় আৰু এইটো ঘাই বুলি কয় মোৰ সবতছে ভাল লাগিছে এই কোলা যোৰাযোৰ আৰু সেউজীয়াযোৰ মোৰ বহুত ভাল লাগিছে আৰু আপোনালোকৰ কোনযোৰ বেছি ভাল লাগিছে কমেণ্টত প্লিজ জনাব মোৰ কিন্তু সেই দুযোৰ বেছি ভাল লাগিছে মানে সেইকাৰণে দেখাই দিলোঁ আৰু কোনে কোনে মিচিং যোৰা ভাল পায় জনাব কমেণ্টত আৰু এইকেইযোৰ কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব এইফালে হৈ গ'ল সব সাইডত থৈ দিছোঁ জপাখিনি এখন মেখেলা এটা সাইড আৰু এটা সাইড ইফালে আছে জাপি থোৱা আৰু আমি মিচিং মানুহ হয় সেইকাৰণে আমাৰ ঘৰত বেছিকৈ মিচিং যোৰা আছে আছামিজ যোৰাও আছে কিন্তু ইমান নাই যিমান মিচিং যোৰা আছে আৰু আপোনালোকক আছামিজ যোৰা কেইযোৰমানো দেখাম কিনাহে আৰু সেইবিলাক থোৱা আছিল অকল এখন মই দেখাইছিলোঁ এফাল এইটো মই ধুনীয়াকৈ জাপি ল'ব লাগি ব্লাউজৰ পিচো আছে ইয়াৰ লগতে এইযোৰ কালাৰটো যে মোবাইলত বেলেগকৈ আহিছে মই ধৰিব পৰা নাই কিন্তু এইটো বহুত ভাল লাগিছে একদম কিনা কাপোৰৰ নিচিনা লাগিছে মিচিং যোৰা যেন লগাই নাই এইযোৰ একেবাৰে কিনা যেন লাগিছে আমাৰ মামী ছোৱালীজনীয়ে বৈ দিছিলে বহুত ধুনীয়া ধুনীয়া কাপোৰ বয় সিহঁতৰ সেইটো চাইডে চিচি চাইড হয় সেইটো মইহে ইমান ভালকৈ তাঁত বব নাজানো কিন্তু কাপোৰ জাপিব জানো এয়া চাদৰ সেউজীয়া মোৰ একদম বহুত ধুনীয়া আমাৰ মামা বৈ দিছে মামা বৌ এয়া মামা দাদা বৌ তাই অহা যোৱা কৰি আছে সেইকাৰণে মই মিচিঙত কৈ আছোঁ নিজৰ যিটো ভাষা সেইটো ক'বই লাগিব আৰু সেইকাৰণে মই কৈছোঁ আপোনালোকে বেয়া নাপাব এদিন মই মিচিঙত ভিডিঅ' বনাম বাৰু আগতে এটা বনাইছিলোঁ মাজে মাজে মই বনাই থাকিম আৰু এইযোৰ ভাল লাগিছে এছ কালাৰ বুলি কয় এয়া ৰঙা কোলা আৰু বগা আমাৰ অকণমানি ল'ৰা এটা আহিছে দেই সবিত হিৰ' দাদা আছে সবিত এয়া হাই আন্টি সিবাকে খুব কথা কয় কিন্তু এতিয়া কথা কোৱা নাই এয়া হিৰ' দাদা ব'ল আৰু গেম খেলিলোঁ মোবাইল চাব আহিছে মোবাইল ইয়াক কিন্তু কথা কোৱাত কোনো ঠগিব নোৱাৰে এনেকুৱাই কথা ক'ব পাৰে কিন্তু এতিয়া কথা কোৱা নাই আৰু এইফালে হৈ গ'ল ইয়াৰ পতি আৰু বাকীবিলাকৰ পতিটো চাওক আৰু ইয়াৰ চাওক ইয়াত মই ঘাইটোকে পতি হিচাপে কৰিব দিছিলোঁ এয়া আৰু ইয়াৰ হৈছে ফুলটোকে এনেকৈ পতি কৰিব দিছোঁ আজিকালি সেনেকৈও চলে আপুনি যিটো পচন্দ সেনেকৈ কৰিব বিচাৰে এয়া মই ফুলটো কৰিব দিছোঁ আৰু ইয়াত ঘাই বাকীকেইটাত ঘাই আছে অকল ইয়াত ফুলটো আছে ফুল অকণমান দেখাই দিলোঁ এয়া
এছ কালাৰ হয়, এছ কালাৰ বুলি কয় আৰু আমাৰ মিচিঙত কিছুমানে মদবু ৰং বুলিও কয়, মানে পুটচাই কালাৰ। মদবু মানে পুটচাই। আপোনালোকে সকলোৱে মোক ইনষ্টাগ্ৰামত মই নতুনকৈ একাউণ্টটো খুলিছোঁ, ফ'ল' কৰি দিব। খুচি জে কে বুলি আছে। আপোনালোকক দেখাই দিছোঁ মই কেনেকৈ কাপোৰ জাপিলোঁ। এয়া জাপি হৈ গ'ল। কেনেকুৱা লাগিছে বাৰু মোৰ কাপোৰ জপাখিনি কেনেকুৱা লাগিছে, মই জাপিব জানিছোঁ নে নাই কমেণ্টত কৰিব, আৰু কাপোৰ কেইযোৰ কেনেকুৱা লাগিছে কমেণ্টত জনাব। আৰু এয়া দেখিছেনে কোনযোৰ বেছি পচন্দ হৈছে। এই সেউজীয়াযোৰ কালাৰটো অলপ বেলেগকৈ আহিছে ইয়াত। মই ইয়াত লাইটটো অফ কৰি দিছোঁ, এয়া একেবাৰে আন্ধাৰকৈ আহিব তেতিয়া। এইকেইযোৰকে দেখাই দিছোঁ, আৰু পাছত মই আপোনালোকক বাকী কেইযোৰমান দেখুৱাম বাৰু। আপোনালোকে যদি চাব বিচাৰে কমেণ্টত জনাব পাৰে। আৰু আজি ভিডিঅ'টো একেবাৰে ছুটি আছিলে, একেবাৰে সৰু, আৰু আপোনালোকে কেনে পালে জনাবলৈ নাপাহৰিব। যদি ভাল লাগিলে তেন্তে প্লিজ সকলোৱে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু আপুনি যদি কোনোবাই মোৰ চেনেলত নতুনকৈ আহিছে তেন্তে প্লিজ মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিব, আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। নকৰিলে কিন্তু বেয়া পাম দেই, আগতীয়াকৈ কৈছোঁ। আৰু দুবাৰ হ'ল কোৱা, আগতেও ভিডিঅ'টো আৰম্ভ কৰাৰ আগতেও কৈছোঁ আৰু এতিয়াও কৈছোঁ, প্লিজ মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিব। আৰু কিছুমানে ভিডিঅ'টো চাই কমেণ্ট কৰে কিন্তু ছাবস্ক্ৰাইব নকৰাকৈ গুচি যায়, কিন্তু নকৰিবচোন সেনেকুৱা। আৰু কাপোৰ কেইযোৰ কেনেকুৱা লাগিছে প্লিজ কমেণ্টত জনাব। আৰু কোনযোৰ বেছি প্ৰিয়, মোৰ প্ৰিয় নহয়, আপোনালোকৰ কোনযোৰ বেছি ভাল লাগিলে সেইযোৰ মোক কমেণ্টত জনাব। আৰু আপোনালোকক মই সেইযোৰ মানে চিলাই মেলি পিন্ধি দেখুৱাম, আৰু ধুনীয়াকৈ ফটো একপি মাৰিও আপোনালোকক দেখুৱাম বাৰু। আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ। আকৌ নতুন ভিডিঅ'লৈ আহি আছোঁ। তেন্তে আজিলৈ বাই বাই। কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব দেই। বাই বাই।